ভনু হাই দিয়া কলে আহিছা তুমি কলে আহিছা মাহীহঁতে খেলে বুলি কোৱা খেলা গলি কোৱা মাহীহঁতে খেলে আহিছোঁ হেল্ল' এভৰিৱান আপোনালোক সকলোকে অসমৰ জুৰি গাঁৱলীয়া ছোৱালী ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ এইটো উৰুকাৰ আগদিনাৰ ভিডিঅ' বাহঁত আহিছিল মানে বৰ্তাৰ ছোৱালীজনী আহিছিল ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এই যে গুলপীয়া পিন্ধি থকা ছোৱালীজনী দেখিছে এই হ'ল ভনু মানে মোৰ সৰু ভাগিন আৰু এজনী আছে ডাঙৰ ভাগিন আৰু আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাই দিব দেই আৰু শেষলৈকে চাব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাই একদম আমাৰ ঘৰলৈ আহি ইমান ভাল পাইছে ইমান খেলিছে কাৰণ তাই বহুত দিনৰ মূৰত আহিছে আৰু তাই মাহীয়েকহঁতক বহুত ভাল পায় সেইবাবে আৰু সেইকাৰণে ভাবিলোঁ যে ভিডিঅ' এটা কৰি থওঁ কাৰণ তাইতো সদায় সৰু হৈ নাথাকে ডাঙৰ হ'ব আগলৈ সৰু হৈ থকা ভিডিঅ'বোৰ চালে ভাল পাব নহয়নে প্ৰথমতে চাহ দি ল'লোঁ তাৰপাছত চিৰাই দৈ দিলোঁ আৰু ভাগিনকেইজনীক মেগী বনাই দিলোঁ সেইবোৰ দেখাবলৈ নহ'ল তাৰপিছত এয়া চালাড কাটি থৈছোঁ ভাতৰ লগত খাবৰ বাবে আৰু ইফালে ডিম এটা বেয়াই হ'ল বইল কৰা ডিম আৰু ইফালে দালি বনাই থৈছে ধুনীয়াকৈ বিলাহী চিলাহী দি দালি জুইত মাংস বনাইছে দেই জুইত এয়া কাঠ হালধীয়া দালি এয়া গৰম গৰম ভাত এয়া মাংসৰ জোল এয়া চালাড এয়া ডিম আৰু এয়া জল ভাজি এয়া আকৌ ভাত খোৱাৰ পিছত বৌহঁতো টাউনৰ পৰা আহি পালে আৰু বৰ্তা আহিছে নাতিনীয়েকহঁত আহিছে যে এয়া পিতাই আহি পেলাই ভনীয়েকৰ লগত খেলি লৈছে কাৰ লগত গৈছ ভনু তই আইতাৰ লগত ঘূৰি ফুৰিছা বাক ৰাতিকে ঘৰত ভাত খাই যাবলৈ ক'লে মানে বৌ আহি পালেহি যে সেইকাৰণে এয়া আকৌ ৰাতি বৰ্তাহঁতৰ ঘৰলৈ ভাত খাবলৈ বুলি ক'লে আৰু তালৈকৈ গৈছিলোঁ আৰু এয়া দাদাৰ লগত বায়ে কথা পাতি আছে এইফালে পিতাই আহি আকৌ দেউতাকৰ লগত কথা পাতিছেহি দাদাই ভিডিঅ' কৰি দেখাইছে আৰু তাৰ জেগাখিনি কেনেকুৱা হয় কি কথা তাৰপাছত আকৌ বৰ্তাই জীয়েক আহিছে বুলি ধুনীয়াকৈ মুৰ্গী এটা ঘৰৰে মুৰ্গী এটা বাচিলে আৰু তাৰপিছত বায়ে এয়া ধুই আছে তাৰপিছত বৌয়ে আজি বৰ ধুনীয়াকৈ মাংসকণ বনাব মানে বনালে আমি খালোঁহি কিন্তু ভিডিঅ'টোহে এতিয়া দিছোঁ এইফালে আকৌ দুইটা ভায়েক ভনীয়েকে খেলি আছে মানে মোবাইল চাই আছে নহ'লে আজিলৈ আহোঁ বাই বাই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব ফটো কেইখনমান শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব